নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে The Nagsankar temple is believed to built by নাগশংকৰ মন্দিৰটো কাৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত আছে ভাস্কৰ বৰ্মন, অপশ্যন বিত আছে পুষ্য বৰ্মন, অপশ্যন চিত আছে পৰুৰা বৰ্মন, অপশ্যন ডিত আছে নৰশংকৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নৰশংকৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নত আছে হজাগিৰি is a folk dance of which state of North East India? হজাগিৰি উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য? এত দি আছে মেঘালয়, বিত দি আছে ত্ৰিপুৰা, চিত দি আছে মিজোৰাম, ডিত দি আছে অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ত্ৰিপুৰা। Recently which instrument from Bodo community got GI tag? শেহতীয়াকৈ বড়ো সম্প্ৰদায়ৰ কোনবোৰ বাদ্যযন্ত্ৰই GI tag পাইছে? ৰিচেণ্টলি পাইছে 13টা সামগ্ৰীয়ে বাদ্যযন্ত্ৰ মানে GI tag পাইছে। তাৰ ভিতৰত ইয়াত দিয়া আছে এই অপশ্যনত খাম, বি দি আছে চেৰজা, চিত দি আছে থৰকা, ডি দি আছে অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব চেৰজা। Which river flows near Orang National Park? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি কোনটো নদী বৈ যায়? এত দি আছে জিয়া ধনচিৰি, বিত দি আছে ধনচিৰি, চি দি আছে গাভৰু, ডি দি আছে জিয়া ভৰলী। শুদ্ধ অপশ্যন হ'ব জিয়া ধনচিৰি। জংগল বচাও আন্দোলন started in which state? জংগল বচাও আন্দোলন কোনটো ৰাজ্যত আৰম্ভ হৈছিল? অপশ্যন এত আছে আসাম, অপশ্যন বিত আছে বিহাৰ, অপশ্যন চিত আছে ঝাৰখণ্ড, অপশ্যন ডিত আছে ছত্তীশগড়। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি বিহাৰ। What is the name of river Tsangpo in অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত চাংপো নদীৰ নাম কি? অপশ্যন এত দি আছে দিহাং, অপশ্যন বিত দি আছে দিবাং, অপশ্যন চিত আছে লোহিত, অপশ্যন ডিত আছে সোৱণশিৰি। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দিহাং। ভাৰত ম্যানমাৰ বন্ধুত্ব পথে ভাৰতৰ তলৰ কোনখন ৰাজ্যক ম্যানমাৰৰ সৈতে সংযোগ কৰে? এত দি আছে আসাম, বিত দি আছে মণিপুৰ, চিত দি আছে মেঘালয়, ডিত দি আছে নাগালেণ্ড। ইয়াৰে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মণিপুৰ। তাৰে মণিপুৰটো শুদ্ধ অপশ্যন। পৰৱৰ্তী প্ৰশ্নত আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে which of the following is the cause of melanoma skin cancer? তলৰ কোনটো কাৰণত মানে ছালৰ কৰ্কট ৰোগ হয়? অপশ্যন এ দি আছে এচিড ৰেইন, অপশ্যন বি দি আছে এলাৰ্জিনেছ, অপশ্যন চি দি আছে ওজন, অপশ্যন ডি দি আছে নন অফ এভল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এচিড ৰেইন। এচিড বৰষুণৰ ফলত ছালৰ কৰ্কট ৰোগ। পৰৱৰ্তী প্ৰশ্ন আছে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ অন্তিম উত্তৰী উপনদীখনৰ নাম কি? অপশ্যন এ আছে মানাহ, অপশ্যন বি আছে সৰলভাঙ্গা, অপশ্যন চি আছে গদাধৰ, অপশ্যন ডি আছে শংকৰ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব শংকৰ। What is the highest peak in Assam? অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? এ দি আছে সবৰমতী পিক, বি দি আছে মাউণ্ট তামজাং, অপশ্যন চি আছে নীলগিৰি হিলছ আৰু অপশ্যন ডি আছে উমানন্দ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব মাউণ্ট তামজাং। What was the first Assamese woman to win an international gold medal in sport? ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? এ দি আছে লাভলীনা বৰগোহাঁই, বি দি আছে হিমা দাস, চি দি আছে মনালিছা বৰুৱা, ডি দি আছে অংকুচিতা বড়ো। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি অংকুচিতা বড়ো হ'ব শুদ্ধ আনসাৰ। In which district is the Digboi Oil Refinery the oldest oil refinery in India located? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? এ দি আছে ডিব্ৰুগড়, বি দি আছে তিনিচুকীয়া, চি দি আছে গোলাঘাট, ডি দি আছে শিৱসাগৰ। ইয়াৰে শুদ্ধ আনসাৰটো হ'ব তিনিচুকীয়া। পৰৱৰ্তী প্ৰশ্নতে আহিছো। পৰৱৰ্তী প্ৰশ্নত আছে where the first ৰঞ্জী ট্ৰফি মেচ held in Assam? অসমত ক'ত প্ৰথম ৰঞ্জী ট্ৰফি মেচ অনুষ্ঠিত হৈছে? এ দি আছে ডিব্ৰুগড়, বি দি আছে যোৰহাট, চি দি আছে গুৱাহাটী, ডি দি আছে শিলচৰ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন বি যোৰহাট। পৰৱৰ্তী প্ৰশ্নত আহিছে। পৰৱৰ্তী প্ৰশ্ন আছে which district in Assam is known as the land of red river and blue hills? অসমৰ কোনখন জিলাক লাল নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়? এ দি আছে ধেমাজি, বি দি আছে কাৰ্বি আংলং, চি দি আছে ডিব্ৰুগড়, ডি দি আছে তিনিচুকীয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কাৰ্বি আংলং। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো identify the power project which is managed by NIPCO? শক্তি প্ৰকল্পটো চিনাক্ত কৰা যিটো নিপকো পৰিচালনা কৰে।
মানে নিপকোৰ দ্বাৰা পৰিচালিত শক্তি প্ৰকল্প কোনটো? তলত যিকেইটা অপশ্যন দি আছে তাৰে কোনটো শুদ্ধ অপশ্যন হ'ব? ইয়াত আছে বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন, লাউকা গেছ থাৰ্মেল পাৱাৰ ষ্টেচন, নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন না কথালগুৰি থাৰ্মেল পাৱাৰ ষ্টেচন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কথালগুৰি।